হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং এছএমএছ। আৰু আজিৰ এইটো ভিডিঅ'ত মই কম কেনেদৰে আপোনালোকে 3x3 ৰুবিক্স কিউব ছল্ভ কৰিব পাৰিব। একেবাৰে ইজি হয় এইটো। তো প্ৰথমে ইয়াৰে বেছিকখিনি আমি জানি লওঁ। তো ইয়াতে 6টা বেলেগ বেলেগ ৰং আছে। ইয়াতে আমি কোনটো ৰঙৰ বিপৰীতে কোনটো ৰং আছে এইটো আমি মনত ৰাখিব লাগিব যেতিয়া আমি ছল্ভ কৰিম। তো ইয়াতে যেনে বগাৰ পিছফালে আছে ইয়াতে হালধীয়া, সেউজীয়াৰ পিছত আছে ইয়াতে নীলা, তেনেকৈ কমলাৰ পিছফালে আছে ৰঙা। তো এইটো আমি মনত ৰাখিব লাগিব। তো আৰু এইটো হৈছে আমাৰ ফাৰ্ষ্ট লেয়াৰ, আৰু এইটো হৈছে ছেকেণ্ড লেয়াৰ, আৰু এইটো হৈছে থাৰ্ড লেয়াৰ। তো আমি লেয়াৰ বাই লেয়াৰ আমি বস্তু ছল্ভ কৰিম, এই ৰুবিক্স কিউবটো ছল্ভ কৰিম। তো তাৰপিছত আমি ইয়াৰে পিচবোৰৰ বিষয়ে অলপ জানিব লাগিব। তো এইটো হৈছে চেণ্টাৰ পিচ, যিবিলাক ইয়াতে মাজত আছে এইটো চেণ্টাৰ পিচ বুলি কয়। আৰু যিবিলাক ইয়াতে কৰ্ণাৰত আছে এইবিলাক কৰ্ণাৰ পিচ বুলি কয়। আৰু মাজত যিবিলাক আছে এইটো এইচ পিচ বুলি কয়, আৰু এইবিলাক কৰ্ণাৰ পিচ বুলি কয়। তো এইচ পিচৰ দুটা ৰং থাকিব। এইচ পিচবোৰৰ দুটা কালাৰ থাকিব এটা পিছত। তো ইয়াতে যেনেকৈ ইয়াতে সেউজীয়া আৰু ইয়াতে ৰঙা আছে, তেনেকৈ দুটা ৰং থাকিব। ইয়াতো এনেকৈ সেউজীয়া হালধীয়া আছে। আৰু কৰ্ণাৰবিলাকত 3টা ৰং থাকিব। তো ইয়াতে দেখিছে এটা সেউজীয়া, হালধীয়া, ৰঙা, এনেকুৱা বেলেগ বেলেগ থাকিব। বগা, নীলা আৰু কমলা আছে। তো এনেকৈ 3টা ৰং থাকিব। আৰু যেতিয়া আমি ছল্ভ কৰিম তেতিয়া আমি এটা মনত ৰাখিব লাগিব যে এইটো চেণ্টাৰ পিচটোৰ যিটো ৰং হ'ব, এই গোটেই পিচকেইটা সেইকেইটাই ৰং হ'ব লাগিব। তো এই যিটো চেণ্টাৰ পিচ এইটো ইয়াৰ সদায় ইয়াতে থাকিব, নিজৰ ঠাইতে থাকিব। ই কেতিয়াও মুভ নহয়, কিন্তু বাকীবিলাক আমি বেলেগ বেলেগ ঠাইত মুভ কৰিব পাৰিম। সেইটো আমি এবাৰ অমিল কৰি দিওঁ, তাৰপিছত আকৌ আমি ছল্ভ কৰিম। অ'কে ফ্ৰেণ্ডছ, তো এইটো এতিয়া আমি ছল্ভ কৰিম। তো ষ্টেপ বাই ষ্টেপ আপোনালোকক ক'ম, ভালদৰে ভিডিঅ'টো চাব, একেবাৰে শেষলৈকে চাব। তো ভালদৰে শিকিব পাৰিব। তো ইয়াতে প্ৰথম যিটো আছে, আমি যিকোনো এটা কালাৰ চিলেক্ট কৰি ল'ম, ৰং এটা চিলেক্ট কৰি ল'ম। মই বগাই লৈছোঁ। আপোনালোকে যদি বেলেগ কিবা ল'ব খোজে ল'ব পাৰে, কিন্তু যদি মোৰ লগে কৰিব খোজে তেনেহ'লে যদি বগা ৰংটো লয় তেতিয়াহ'লে আপোনালোকৰ ছল্ভ কৰাত ইজি হ'ব। তো বগা ল'ব। তাৰপিছত আমি এতিয়া প্ৰথমে ইয়াত এটা প্লাছ চিন বনাব লাগিব এইচ পিচবিলাকৰ। হয়, ইয়াতে আমি এইচ পিচবিলাক প্ৰথমে আমি ছল্ভ কৰিম। তো ইয়াতে প্ৰথমে আমি বগা হ'ব লাগিব, যিহেতু চেণ্টাৰ পিচটো বগা আছে। তো এইবিলাকো বগা হ'ব লাগিব, ঠিক আছে। তো এতিয়া আমি পিচ এতিয়া বিচাৰিম যিবিলাক এইচ পিচ এটা বগা ৰং আছে। তো ইয়াতে এটা দেখা পাইছে, এইটো এটা এইচ পিচ যিটো বগা আছে। ইয়াত আছে এটা বগা আছে, সেউজীয়া, বগা আৰু সেউজীয়া, ঠিক আছে। তো এতিয়া আমি এইটো ছল্ভ কৰিম। তো ইয়াতো এটা আছে এনেকৈ বগা আৰু নীলা আছে। তো এতিয়া আপুনি এইটো ছল্ভ কৰাৰ কাৰণে প্ৰথমে চাব, যেনেকৈ মই এতিয়া এটা ছল্ভ কৰি দেখাই দিছোঁ, এইটো বগা আৰু সেউজীয়া আছে। তো প্ৰথমে আমি সেউজীয়াৰ লগত ইয়াৰ সেউজীয়া চেণ্টাৰ পিচটো লগত আমি মিলাই দিব লাগিব। তো এইটো আমি এনেকৈ মিলাই দিলোঁ, ঠিক আছে। তো মিলাই দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে এইটো বগাটো আছে। এবাৰ বগাৰ লগত বগাটো মিলাই দিব। তো এনেকৈ মিলি যাব, এটা পিচ আমাৰ হৈ গ'ল, ঠিক আছে। তো এইটো আমাৰ বগাৰ লগত বগা চেণ্টাৰ পিচ মিলিছে, আৰু ইয়াতে সেউজীয়াৰ লগত সেউজীয়া চেণ্টাৰ পিচ মিলি গৈছে, ঠিক আছে। তো এতিয়া আমি এনেদৰে বেলেগ পিচবিলাকো আমি ছল্ভ কৰিম। তো ইয়াত এটা ৰঙা আছে আৰু বগা আছে। তো প্ৰথমে আমি ৰঙাৰ লগত ৰঙাটো মিলাই দিম, তাৰপৰা আমি বগাৰ লগত বগাটো এনেকৈ মিলাই দিলোঁ, ঠিক আছে। একেবাৰে ইজি হয় এইটো লেয়াৰ। এইটো ফাৰ্ষ্ট লেয়াৰটো আমি প্ৰথমে ছল্ভ কৰি আছোঁ। তাৰপিছত আমাৰ এতিয়া নীলা আছে, নীলাৰ লগত বগা আছে। তো আমি প্ৰথমে নীলাৰ লগত নীলাটো মেটচ কৰি দিলোঁ। এইবাৰ আমি বগাৰ লগত বগাটো আমি এনেকৈ মেটচ কৰি দিম, ঠিক আছে। তো আমাৰ এতিয়া এনেকৈ হৈয়ে গৈছে। আৰু এটা পিচ বাকী আছে, যিটো আছে বগা আৰু কমলা। কেনেকৈ কমলা, ইয়াতে চেণ্টাৰ পিচটো কমলা আছে, ঠিক আছে। তো এতিয়া আমি সেইটো পিচ বিচাৰোঁ। তো ইয়াতে এটা আছে। তো এতিয়া আমি কমলাৰ লগত আগতে কমলাটো আমি মিলাই ল'ব লাগিব, ঠিক আছে। তো কমলাৰ লগত আমি মিলাই দিলোঁ। মিলাই দিয়াৰ পিছত ইয়াতে এটা প্ৰব্লেম দেখা গৈছে, ইয়াতে যিটো পিচ আছিল সেউজীয়া আৰু বগা, তো এইটো মুভ হৈ গৈছে। তো এইটো কোনো টেনশ্যন নাই, এইটো আমি পিছত ঠিক কৰি ল'ম। প্ৰথমে আমি কমলা আৰু কমলা আমি মিলাই দিলোঁ। তাৰপিছত ইয়াতে বগাটো এনেকৈ বগাটোৰ লগত মিলাই দিলোঁ। তাৰপৰা আকৌ যেতিয়া তুমি গ'লো তেতিয়া আকৌ এইটো মেটচ হৈ যাব, ঠিক আছে। এইটো সেউজীয়া বগা মিলি গ'ল, বগা কমলা মিলি গ'ল, বগা আৰু নীলা এনেকৈ মিলি গৈছে, ঠিক আছে। তো আৰু বগা আৰু ৰঙা এনেকৈ মিলি গৈছে, ঠিক আছে। তো এইটো আমাৰ এটা ষ্টেপ এটা কমপ্লিট হ'ল। এতিয়া প্লাছ চিন বনোৱাৰ পিছত এইবাৰ আমি যিবিলাক কৰ্ণাৰ পিচ আছে এইবিলাক আমি ঠিক কৰিম, ঠিক আছে। তো কৰ্ণাৰ পিচবিলাক ইয়াতে আছে
এটা কৰ্ণাৰ পিছত আমি বিচাৰিব লাগিব য'ত বগা ৰংটো আছে, ঠিক আছে। তো ইয়াতে এটা আছে বগা ৰং, তো ইয়াতো বগা ৰং আছে, কিন্তু ইয়াত থাকিলে নহ'ব, ইয়াতো এটা আছে। এই বগা ৰংটো ইয়াত থাকিব লাগিব, ঠিক আছে। বগা ৰং ইয়াতে আছে, ইয়াতে মিলাব লাগিলে আমাৰ এই পিচটো ইয়াত এই তলৰ লাইনটোত থাকিব লাগিব, তলৰ লেয়াৰটোত। তো তাৰ কাৰণে আমি বিচাৰিম ইয়াতে এটা আছে তলৰ লেয়াৰত, ঠিক আছে। যিটো প্ৰথমে থাকে সেইটো আমি আগতে চল্ভ কৰিম, নাথাকিলে সেইটো পিছত আমি ইয়াতে আমি লৈ আহিব পাৰিম। তো প্ৰথমে এইটো আছে, তো এইটো চল্ভ কৰাৰ নিয়মটো হ'ল প্ৰথমে এইটো চাওক বগা আছে, ঠিক আছে। তো তাৰ লগত আছে নীলা, তো প্ৰথমে নীলা চেণ্টাৰ পিছৰ লগত এনেকৈ মিলাই দিলোঁ, ঠিক আছে। নীলা মিলাই দিলোঁ, ইয়াতে বগা আছে। এইবাৰ মন কৰিব এই বগাটো কোনফালে আছে, আপোনাৰ ৰাইট চাইডে আছে, তো গতিকে তুমি লেফ্ট চাইডে মুভ কৰি দিম, ঠিক আছে। তো লেফ্ট চাইডে মুভ কৰাৰ পিছত আমি ৰাইট চাইডটো তলফালে লৈ আহিম, ঠিক আছে। তাৰপৰা এতিয়া আমি যি কৰিলোঁ তাৰ আমি ওলোটাকে কৰিম, অৰ্থাৎ আমি লেফ্ট চাইডে লৈ গৈছিলোঁ, আকৌ এইটো এইফালে আমি ঘূৰাই লৈ আহিম ৰাইট চাইডে, আকৌ এইটো ওপৰত দি দিম। তো এইটো পিচ আমাৰ মিলি গ'ল, এনেকৈ বহুত ইজি হয়। এইটো দেখিছে বগা বগা মিলি গ'ল, এতিয়া ৰঙা চেণ্টাৰ পিছৰ লগত মিলিছে, আৰু নীলা চেণ্টাৰ পিছৰ লগত মিলি গৈছে। আমি সদায় এনেকৈ চেণ্টাৰ পিছৰ লগত মিলাব লাগিব, ঠিক আছে। এনেকৈ বেলেগ আৰু এটা মই চল্ভ কৰি দেখুৱাই দিম। তো এইটো বগা আছে, তো এইটো ইজি হ'ব। তো কেতিয়াবা কি হয়, এইটো আমাৰ ইয়াতে থাকে, তলৰ লাইনত নাথাকে। তো এইটো যদি এনেকুৱা ঠাইত থাকে তেতিয়াহ'লে এইটো আমি কেনেকৈ চল্ভ কৰিম, তো সেইটো মই শিকাই দিওঁ। বাকী এইটোতো আগতে যেনেকৈ কৰিছোঁ এনেকৈ কৰিব পাৰিব। তো এইটো এতিয়া আমি তলৰ লাইনত কেনেকৈ আনিম, তো প্ৰথমে এইটো আমি এনেকৈ মুভ কৰি দিম, ঠিক আছে। ইয়াৰ পিছত আমি তলৰ লাইনটো আমি দুবাৰ ঘূৰাই দিম, ঠিক আছে। তাৰপৰা এইটো আমি আকৌ ওপৰত লৈ যাম। তো এইটো আমাৰ চেঞ্জ নহ'ল, বাকী চব ঠিকে থাকিল। এবাৰ এইটো লাইন তলত গুচি আহিছে, এইটো চাব, তো এইটো তলত গুচি আহিছে, ঠিক আছে। আগতে এটা আছিল, এতিয়া দুটা আহি গ'ল, এটা আছিল, দুটা আহি গ'ল, ঠিক আছে। তো এইটোতো এনে চল্ভ কৰিব পাৰিব। তো এইটো চল্ভ কৰি দেখুৱাই দিওঁ এবাৰ। তো এইটো সেউজীয়া আছে, তো সেউজীয়াৰ লগত মিলাই দিলোঁ, ঠিক আছে। তাৰপিছত এইটো আমি লেফ্ট চাইডে নিম, এবাৰ এইটো আমি আকৌ তলফালে লৈ আহিম, এইটো আকৌ ওলোটা কৰিম এবাৰ যিখিনি কৰিলোঁ। আপোনালোকে যদি দুবাৰমান কৰে একেবাৰে ইজি হৈ যাব, ঠিক আছে। তো এইটো হ'ল। আৰু এটা কেছ আহে, কেতিয়াবা এইটো লাইনতো নাথাকে, এইটোও নাথাকে, এই তলত থাকে। যিটো এটা পিচ দেখিছে এইটো তলত আছে, ঠিক আছে। তো এইটো কেনেকৈ ওপৰত আনিব, এইটো আমি এই লাইনত আনিব লাগে। তো তাৰ কাৰণে কি কৰিম, আমি প্ৰথমে এইটো লগত কি ৰং আছে, এটা কমলা আৰু নীলা আছে। তো এইটো পিছ কোনটো ঠাইত বহিব আছিলে সেইটো তলত নিব লাগিব, ঠিক আছে, কৰিলে বুজি হ'ব। তো এইটো হৈছে কমলা আৰু নীলা, প্ৰথমে আমি বিচাৰিম কমলা আৰু নীলা কৰিছে। তো ইয়াতে আছে কমলা আৰু নীলা, তো এইটো পিচ যিটো আছে না, এই পিচটো আমি ইয়াতে নিব লাগিব, ঠিক আছে। তো গতিকে এইটো আমি কি কৰিম, ইয়াত তলত ফাৰ্ষ্টে লৈ আহিম, তাৰপিছত তুমি এনেকৈ ঘূৰাই দিম তলফালে, ঠিক আছে। তাৰপিছত এইটো আমি দুবাৰ মুভ কৰি দিম, ঠিক আছে। তাৰপিছত এইটো আমি আকৌ ঘূৰাই দিম। তাৰপৰা বাকী যিবিলাক পিচ সেইবোৰ আমাৰ চেঞ্জ হোৱা নাই। এতিয়া হয়তো কোনোবাই ভাবিব পাৰে যে এইটো মিলি গৈছে, কিন্তু এইটো মিলা নাই, কাৰণ এইটো চেণ্টাৰ পিছৰ লগত মিলি যোৱা নাই। তো ইয়াৰ ঠাইত আমাৰ নীলা আৰু কমলা থাকিব লাগিব। তো তাৰ কাৰণে এইটো এটা আছে, ঠিক আছে। তো এইটো প্ৰথমে আমি কি কৰিম, এইটো নীলা আছে এই বগাটোৰ লগত, গতিকে আমি নীলা চেণ্টাৰ পিছৰ লগত প্ৰথমে মিলাই দিম, ঠিক আছে। তো এইবাৰ আপোনালোকে দেখা পাইছে এইটো আমাৰ লেফ্ট চাইডে আছে, ঠিক আছে। তো লেফ্ট চাইডে থাকিলে ৰাইট চাইডে দিব, ৰাইট চাইডে থাকোঁতে আমি লেফ্ট চাইডে দিছিলোঁ, গতিকে লেফ্ট চাইডে আছে কাৰণে আমি ৰাইট চাইডে দিলোঁ। আকৌ এইটো তলফালে লৈ আহিম, এবাৰ আকৌ ৰিভাৰ্চটো কৰিলে হ'ল, ওলোটাটো, ঠিক আছে। তো এইটো এবাৰ মিলি গ'ল, দেখিছে, এইটো কমলা আৰু এইটো মিলি গৈছে, ঠিক আছে। আৰু এটা পিচ আমাৰ বাকী আছে, এইটো আমি অলপ মিলাই দিওঁ, ঠিক আছে। তো এইটো আমি ৰঙাৰ লগত এনেকৈ মেটচ কৰি দিলোঁ, এইটো আমি এইফালে লৈ যাম, ঠিক আছে। তো আপোনালোকে দেখা পাইছে আমাৰ ফাৰ্ষ্ট লেয়াৰটো কমপ্লিট হৈছে। তো এবাৰ আমি ছেকেণ্ড লেয়াৰটো কমপ্লিট কৰিম। তো সেইটো মই নেক্সট ভিডিঅ'টোত আপোনালোকক দেখুৱাম, ঠিক আছে। তো নেক্সট ভিডিঅ'টো আপোনালোকে চাব।